Hello everyone, মই দীপাশ্ৰী আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লোৱা ৰেচিপিটো হৈছে হট চকলেট। ৰেষ্টুৰেণ্ট ষ্টাইলৰ এই হট চকলেট বনাবলৈ খুবেই ইজি হয় আৰু খুব কম ইনগ্ৰেডিয়েন্ট লাগে আৰু এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোক প্ৰত্যেককে হট চকলেট বনাবই আৰু সকলোৱে খাই ভাল পাব। তেন্তে বলক ৰেচিপিটো আমি আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক কৰি দিব আৰু যদি মোৰ চেনেলটো নতুনকৈ চাবলৈ লৈছে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কেনেকুৱা পালে কমেন্ট কৰি জনাব। তেন্তে বলক দেৰি নকৰি আমি ৰেচিপিটো আৰম্ভ কৰোঁ। ইয়াৰ বাবে মই লৈছোঁ গাখীৰ 1 গিলাচ, পানী আধা কাপৰ জোখত লৈছোঁ, চেনি লৈছোঁ, চেনি জোখমতে ল'ব, চকো পাউডাৰ লৈছোঁ 2 চামুচ, কৰ্ণফ্লাৱাৰ লৈছোঁ 1 চামুচ আৰু চকলেট লৈছোঁ। মই ডাৰ্ক চকলেট লৈছোঁ, আপোনালোকে যিকোনো ধৰণৰ চকলেট ল'ব পাৰিব। আৰু চকলেটখিনি মই ভালদৰে বিহনাত ৰুকি ল'ম। এতিয়া এটা চচপেনত গাখীৰখিনি অলপ উতলিবলৈ দিম। ইয়াৰে অলপ গাখীৰ মই চকো পাউডাৰখিনিৰ লগত মিক্স কৰি ভালদৰে এটা পেষ্ট বনাই ল'ম। আমি গাখীৰত ডাইৰেক্টও দি দিব পাৰোঁ চকো পাউডাৰ, কিন্তু ডাইৰেক্ট দিলে তাতে অলপ লাম্পছ থাকি যাব পাৰে, গোটা গোটা হৈ থাকিব পাৰে। সেয়ে মই গাখীৰৰ লগত এক্সট্ৰাকৈ এইখিনি ভালদৰে অলপ পেষ্ট বনাই লৈছোঁ। এয়া চাওক, ধুনীয়াকৈ এটা পেষ্ট বনি গ'ল। এতিয়া মই গাখীৰখিনি চকো পাউডাৰে পেষ্টটো দি ল'ম আৰু লগালগ মই ভালদৰে এইখিনি মিক্স কৰি দিম। এনেদৰে ভালদৰে লৰাই ধুনীয়াকৈ মিক্স কৰি ল'ব লাগিব। এনেদৰে ভালদৰে মই মিলাই ল'ম আৰু ভালদৰে গাখীৰখিনি উতলিব দিম। এয়া চাওক, সুন্দৰকৈ উতল আহিছে। এতিয়া তাতে মই কৰ্ণফ্লাৱাৰ যোগ কৰিম, কিয়নো যাতে মিশ্ৰণটো ডাঠ হৈ যায়। কৰ্ণফ্লাৱাৰ 1 চামুচৰ লগত মই অলপ পানী মিহলাই ভালদৰে এটা গোল বনাই ল'লোঁ আৰু সেইখিনি মই এতিয়া গাখীৰ আৰু চকো পাউডাৰৰ মিশ্ৰণটোত ঢালি দিম। কৰ্ণফ্লাৱাৰ মিশ্ৰণটো অপচনেল হয়। আপোনালোকে যদি হট চকলেটটো বৰ বেছি ডাঠ নিবিচাৰে তেন্তে কৰ্ণফ্লাৱাৰ মিশ্ৰণ নিদিলেও কোনো কথা নাই। এতিয়া মই মিক্স কৰি লোৱা পাছত গেছটো একেবাৰে কমাই দি ভালদৰে লৰাই ল'ম। অলপ সময় কমাই ৰাখিলেহে মিশ্ৰণটো ডাঠ হ'ব। লাহে লাহে ডাঠ হ'ব ধৰিছে। এয়া চাওক, অলপ ডাঠ হৈছে। এতিয়া তাতে মই ৰুকি লোৱা চকলেটখিনি এড কৰি দিম। মই একেলগে চকলেটখিনি এড নকৰোঁ, প্ৰথমতে আধাখিনি এড কৰি লৈছোঁ। এতিয়া চকলেট দিয়াৰ পিছত আকৌ ভালদৰে এনেদৰে মিক্স কৰি ল'ম। এনেদৰে মই ভালদৰে অলপ সময় মিক্স কৰি ল'ম। এয়া চাওক, কালাৰটো চেঞ্জ হৈ গ'ল, কি সুন্দৰ লাগিছে নহয়নে বাৰু? এতিয়া বাকী থকা চকলেটখিনি মই তাত এড কৰিছোঁ। অলপ চকলেট ৰাখি দিম গাৰ্নিচিঙৰ কাৰণে। এতিয়া আকৌ ভালদৰে এইখিনি মিলাই ল'ম। অলপমান চেনি দিছোঁ। যদি চেনি আপোনালোকে বেছি নাখায় তেন্তে নিদিলেও কোনো কথা নাই, মিঠা অলৰেডি হয়েই। ইয়াৰ লাহেকৈ উতল আহিছে আৰু আমাৰ হট চকলেট ৰেডি। মই চাৰ্ভ কৰিছোঁ ধুনীয়া 2টা কাপত। এয়া চাওক, কি ধুনীয়া লাগিছে নহয়নে? খাই যে খুবেই টেষ্টি লাগে। ঘৰত ট্ৰাই কৰিব বুলি আশা কৰিলোঁ আৰু খুব ভাল পাব। চাব, মই অলপ ওপৰত বাদাম আৰু চকলেট দি গাৰ্নিচিং কৰি দিছোঁ।